নমস্কাৰ বন্ধুসকল, এয়া আমি আহিছোঁ গড়মূৰ সত্ৰলৈ। আমি সকলোৱে গড়মূৰ সত্ৰলৈ সোমাবলৈ লওঁতেই তাত দেখিলোঁ বকুল ফুল। সেইকাৰণে আমি সকলোৱে বকুল ফুল বুটলিলোঁ। দেখিছেনে, সকলোৱে একদম বকুল ফুল বুটলাত ব্যস্ত। আপোনালোকক দেখাম বকুল গছজোপা। ইমানেই প্ৰকাণ্ড এজোপা বকুল গছ, দেখিছেনে? মই আজিলৈকে দেখাই নাছিলোঁ, ইয়াতহে দেখিছোঁ ইমান ডাঙৰ প্ৰকাণ্ড বকুল গছ। পৰিৱেশটো ইমানেই ধুনীয়া, ইমানেই শান্ত, গৈ খুব ভাল লাগিল। এয়া হৈছে নামঘৰটো। আমি নামঘৰত সোমালোঁ সকলোৱে। ইমান শান্তিময় পৰিৱেশ, গৈ মনটো খুবেই ভাল লাগিল। আমি তাতে সকলোৱে গৈ সেৱা জনালোঁ আৰু আমাক তেওঁলোকে বহুত সুন্দৰভাৱে আশীৰ্বাদ দিলে। আমি সকলোৱে সমজুৱাভাৱে তাত গৈ সেৱা কৰিলোঁ। এয়া দেখিছেনে, থাপনাসমূহ ৰাখিছে। আপোনালোকেও এবাৰ যাবচোন, খুব ভাল লাগে গৈ। এয়া হৈছে ভকতসকল থকা ঘৰ। আগৰ দিনৰ কি ধুনীয়া ঘৰ বনাই ৰখা আছে। একদম চাফ চিকুণ পৰিৱেশ। মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।